নমস্কাৰ দেই সকলোকে। আজি ঘৰৰে সত্যনাৰায়ণ পূজা, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আৰু এয়া পুৰোহিতে পূজাৰ যো-জা কৰি আছে। লগতে আমাৰ খুৰাহঁতে ভোগৰ যোগাৰ কৰি আছে, যিহেতু সত্যনাৰায়ণ পূজাৰ ভোগেই মেইন। এইফালে খুৰীদেউ মাহঁতে চব্জি কাটি আছে, যিহেতু ৰাতি খানাও হ'ব। সকলো নিজৰ নিজৰ কামবোৰ ভালকৈ কৰি আছে। এইফালে ৰাতি যেতিয়া আমি নিৰ্মালি লৈছিলোঁ, তাৰ কিছু দৃশ্যও ৰাখি থ'লোঁ। সকলো মানুহে আহিছিলে, বৰষুণো দিছিলে, কিন্তু বৰষুণ ৰ'দ সকলোকে নেওচি সকলো মানুহ আহিছে, সেইকাৰণে বহুত ভাল লাগিলে। চাহ আৰু ভাতৰ যোগাৰ কৰা হৈছিলে। তাৰপিছত প্ৰায় 230জন 250জনমান মানুহ হৈছিল। প্ৰসাদ দিয়াৰ টাইমত ভিডিঅ'টো কৰিছিলোঁ। সকলো মানে ইমান ব্যস্ত, ইফালে দৌৰা-দৌৰি আৰু খুৰাহঁতে পিঠাগুড়ি আৰু প্ৰসাদ দি আছিলে। একেবাৰে শেষত গোটেইখিনি হৈ যোৱাৰ পিছত ভাত খাবলৈ বহিলোঁ, আৰু আমি একেবাৰে শেষত খালোঁ কাম বন কৰি।